হেল্ল' পুষ্পা, ক'ত আছা তুমি? বাইদেউৰ ঘৰত যাব লাগিছিলে, আহিবা নেকি? মই নদীৰ পাৰত বহি আছোঁ। কেতিয়া যাবা তুমি, অমৃতা? অলপ পিছত মই তোমালোকৰ ঘৰৰ কাষত আহি আছোঁ। জল্দি আহিবা পুষ্পা। আহি থাকা বুলি কৈছিল পুষ্পাই তেতিয়া ফোন কৰোঁতে, এতিয়ালৈ খবৰ নাই তাৰ। কাঁচা বাদাম বাবু, কাঁচা বাদাম, আমাৰ কাছে আছে যদি কাঁচা বাদাম। চালা পুষ্পা, কিমান ফোন কৰিলোঁ, ফোনটো ৰিচিভ নকৰিল। সদায় পাগলাটো এনেকুৱা কাম কৰে, ফোনটো ৰিচিভ কৰিব নোখোজে চালা। তাতে আৰু মোৰ দেৰি হৈ আছে। ঘৰৰ ওচৰৰ ৰেষ্টুৰেণ্টৰ কাষতে ৰখি থকা ভাল হ'ব, পাগলাটোতো বহুত দেৰি কৰি আছে। পুষ্পা, মই তোমাক কিমান কল কৰি আছিলোঁ, তোমাক ফোন মাৰি মই পাগলা হৈ গৈছোঁ। ফোনটো কিয় ৰিচিভ কৰা নাছিলা? বহুতে মই ঘৰৰ গেটৰ কাষত ৰখিছোঁ। এতিয়া মই ওচৰৰ ৰেষ্টুৰেণ্ট হাৰ্ট কেফেৰ ওচৰত ৰখি আছোঁ। তুমি জল্দি আহা। তোমাক ফোন কৰি মই ভাগৰি গৈছোঁ। মই আহি আছোঁ, আৰু অলপ সময়ৰ পিছত পামেই আৰু 5 মিনিট। অমৃতা, মই আহি পালোঁ। মই কেতিয়া কল কৰিছিলোঁ তোমাক, তুমি এতিয়াহে আহি পালা। বহুত টাইম লগাই দিলা পুষ্পা। ইমান টাইম কি কৰি আছিলা? মোৰ বহুত জোৰে হাগা লাগিছিল অমৃতা, সেইটো কাৰণে মোৰ আহি পাওঁতে দেৰি হ'ল। ৰবা, কল এটা আহিছে, বাইদেউ কল কৰিলে নেকি? হেল্ল' বাইদেউ। মই যাই আছোঁ। কি? আহিব নালাগে? কিয়? তাৰজন গুচি গ'ল? কেতিয়া বাইদেউ? আধা ঘণ্টামান আগত। তেতিয়াহ'লে কি আজি আহিব নালাগে? পুষ্পা, তোমাৰ কাৰণে চাৰজন গুচি গ'ল, তুমি ইমান দেৰি কৰি আহিছা। বেংকৰ কামটো নহ'ল, মোৰ হাগা লগাৰ কাৰণে দেৰি হৈ গ'ল অমৃতা, বেয়া নাপাবা। মস্ত জোৰে হাগা লাগছিল, সেইটোৰ কাৰণে মোৰ আহোঁতে দেৰি হ'ল। তোমাৰ এইবিলাক বাহানা পুষ্পা, তোমাৰ কোনো হাগা চাগা হোৱা নাই। সঁচাকৈ কৈছোঁ, এনে আৰু কিয় ক'ম। থাক আৰু পুষ্পা, এইবোৰ কথা আৰু নক'বা। ৰেষ্টুৰেণ্টৰ কাষত আছোঁ যেতিয়া, এতিয়া চাওমিন ম'ম' খাই ঘৰত যাব লাগিব। এতিয়া মই মৰিলোঁ। ম'ম' খোৱাৰ কথা কৈছে, মোৰ লগত বিমল খোৱাৰো পইচা নাই, 1 টকাও নাই। এতিয়া কি কৰোঁ? ফোনপে' গুগল পে'টো একোৱেই নাই মোৰ। পুষ্পা, কণাত যাই কেনে কি ভাবি আছা? মহে কি ভাবছোঁ, তাই আৰু কি জানিব। ফকতীয়া মোৰ পৰা খাব পায়তো সদায়। আজিৰ লগত মোৰ পইচা নাই, তাৰতো খাৱাৰ দামেই নাই, আৰু মোক কি ভাবি আছা বুলি সি কৈ আছে। নাই অমৃতা, একো ভাবা নাই। মই ভাবিছিলোঁ তুমি কিবা ভাবি আছা নেকি। মোৰ লগততো পইচা নাই, কিবা এটা বাহানা দিব লাগিব। এনে মোৰ হাগা হৈছে বুলি কৈছোঁ ইয়াক, এই হাগা হোৱাৰ বাহানাটোৱে দিব লাগিব। কিয় মোৰ পেটটো বহুত কামুৰি আছে। হঠাৎ কি হ'ল, পেটটো বিষাই আছে, বহুত কামুৰি আছে মোৰ পেটটো। অমৃতা, মই থাকিব পৰা নাই, বহুত বিষাই আছে পেটটো, ঘৰত যাব লাগিব মোৰ এতিয়া। অমৃতা, কি হ'ল পুষ্পা, তোমাৰ হঠাৎ এনেকুৱা হ'ল যে? অমৃতা, মোৰ বহুতে পেটটো বিষাইছে, মই এতিয়া ঘৰতে যাব লাগিব অমৃতা। পুষ্পা, তোমাৰ এনেকুৱা অৱস্থা দেখা নাযায়, মই তোমাক ঘৰতে এৰি থৈ আহিম, ব'লা। নালাগে, তুমি মোক এৰি থ'ব। মই মোৰ বন্ধু গগনক ফোন কৰোঁ, ক'ত আছে সি, ফোন কৰিলে আহি যাব বাইক লৈ। তুমি ঘৰতে যোৱা অমৃতা এতিয়া। গগন, তুমি বাইকখন জল্দি লৈ আহা, মোৰ পেটটো বহুত বিষাই আছে, ঘৰত থৈ আহিবা। 5 মিনিটত আহি পাবা ন? ঠিক আছে, আহা জল্দি। অমৃতা, তুমি এতিয়া যোৱা, গগনে আহি পাবই আৰু। ঠিক আছে পুষ্পা, তোমাৰ গাটোৰ পিনেও চাবা, তেতিয়াহ'লে মই যাই থাকোঁ। তুমি মোক ঘৰত যাই কেনে ফোন কৰিবা পুষ্পা। ঠিক আছে, হ'ব অমৃতা, কল কৰিম দিয়া তোমাক। এতিয়া যোৱা তুমি। অ'কে, যাওঁ। থেংক গড, কোনোমতে বাচিলোঁ দে। পুষ্পা হয় মই, পুষ্পা, হাৰাই কেনে হিচালা।